guys, welcome back to my YouTube channel. So আজি আমি photoshoot এটা কৰিব ওলাইছো. Makeup artist হল Miss পূজা বৰফুকন আৰু হাই তাৰ পিছত তাই মেকআপ কৰিছে Miss ডিম্পি গগৈ. তাই ব্ৰাইডাল শ্বুট কৰিব আৰু মই কৰিম তাই আহোম ট্ৰেডিশনেল. So বলক ব্লগটো ষ্টাৰ্ট কৰো. So guys, makeup or kiman bostu je lage ebila ebilak so gute bisona cover korile se mane makeup bostu dorkar hoy bahut dami dami bostu hoy ebilak mane product bilak ki product hoy mane brand pack tapsot ebilakor price kenege তোমার এই ব্রাশখিনি ধরবা এই ব্রাশখিনি দাম 7000 কিমান কৰিছে ব্রাশখিনি দে এই ব্রাশ দিতে ও মাই গড যদি তোমার সিঙ্গেল ব্রাশ যদি কিনা তুমি এটা ব্রাশ তোমার 700 500 তেনেকা পৰি যায় আৰু তোমাৰ এই মেকআপ প্লেটখনে কৰিছে তোমাৰ 3000 ওপৰ ও মাই গড মান দাম. So guys, এইবোৰ সব দামি দামি প্ৰডাক্ট ইউজ কৰে. যিমান দামি প্ৰডাক্ট ইউজ কৰিব হিমানে মানে স্কিনত একো বেয়া প্ৰভাৱ নপৰে. সো মেকআপো নাথাকে waterproof. গাইস এটা বান্দৰী সুন্দৰী হৈ যাব দেই. এজনী আমাৰ লোকেল মেকআপ আৰ্টিষ্ট ঘৰৰে হয় যিহেতু গাউন দি কৰাব পাৰোঁ একো চিন্তা নাই. Oh my god! Wow! মেকআপ চলি আছে গাইস ৰাতিপুৱা 11টাৰ পৰা এতিয়া 2টা বাজিলে. তে হেনেকে হেৰি কৰি নিদিবি আকৌ খজুৱাই নিদিবি. দেখিছে না ব্ৰাইডাল মেকআপ কৰিলে কিমান টাইম লাগে. সেইকাৰণে কি বৰ বিয়া ছোৱালীবোৰ ওলাওঁতে ওলাই আহিবলৈ দেৰি হয়. বহুত টাইম লাগে. সো ফাইনেল লুকটো দেখিব পাব গাইস অলপ পিছত. গাইস কানফুলি দেখিছে না ইমান দীঘল দীঘল. ও ওয়াও নুহুমাইছে খানক চাইডো বেলেগ বেলেগ থাকে নেকি? এতিয়া তাই মেকআপ হৈ আছে. এজনী মেকআপ আৰ্টিষ্ট এফালে ফটোগ্ৰাফাৰ আৰু এফালে মডেল. দুইখনতে পঢ়া শুনি নহয়